এক ব্ৰেকিং নিউজ আৰম্ভ হ'ল 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ পূৰণৰ অনলাইন প্ৰক্ৰিয়া 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকলৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষাংশতে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.ahsec.nic.in ৰ জৰিয়তে প্ৰেৰণ কৰিছে এখন জাননী। জাননীখনত 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা বিজ্ঞান আৰু বাণিজ্য শাখাৰ প্ৰমাণপত্ৰ পূৰণৰ সবিশেষ বিৱৰণ উল্লেখ আছে। জাননীখনত উল্লেখ থকা মতে 1 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ চলিব 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ পূৰণৰ অনলাইন প্ৰক্ৰিয়া। পৰীক্ষাৰ্থীসকলে অনলাইনৰ জৰিয়তে কৰিব লাগিব 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ পূৰণ। ইতিমধ্যে অফিচিয়েল ৱেবছাইট www.ahsec.nic.in ত আৰম্ভ হৈছে 2020 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰমাণপত্ৰ পূৰণৰ অনলাইন প্ৰক্ৰিয়া। প্ৰমাণপত্ৰ পূৰণৰ মাচুলৰ ক্ষেত্ৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষাংশতে জনাইছে যে যিসকল পৰীক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকৰ প্ৰমাণপত্ৰ পূৰণ বিনামূলীয়া হ'ব যদিও পৰীক্ষা কেন্দ্ৰৰ মাচুল চেণ্টাৰ ফিজ 300 টকা জমা দিব লাগিব। 2020 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত অনুষ্ঠিত হ'ব আগন্তুক বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই কিবা শিকিলে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰক।